হেল্ল' এভৰিৱান, মই মাৰ লগত এখন বিয়াত আহিছোঁ আৰু এইফালে আমাৰ আইতা ভাত খাব আহিছোঁ। আমাৰ নিজৰ আলহী ছোৱালীৰে বিয়া আমাৰ ঘৰৰ। তাইৰ মেকআপ আৰ্টিষ্ট সজাই আছে। আমি এতিয়া ভাত খাব আহিছোঁ। বোলে পোলাও চব আছে, গোটেইখিনিয়ে আছে, মাছ মাংস। মই ছাগলী নাখাওঁ, তাই চিলি চিকেন লৈছোঁ। এইফালে আইতাও খাই আছে, চবে খাই আছে। তো কইনাও এতিয়া ৰেডি হৈয়ে গৈছে। এয়া কইনা আহি পাইছে। এইফালে কইনাৰ মাক চবে ফটো উঠাত লাগি গৈছে একদম। আৰু ইমান ধুনীয়া সজাইছে, মই চাৰিওফালে দেখাই দিছোঁ। তাই মোৰ একচুৱেলি লগৰে হয়, আমি একে সমানৰে হয়। তো এয়া চাওক, বাহিৰৰ পৰা ইমান ধুনীয়া দেখা পাইছে। আৰু এইফালে বেণ্ড পাৰ্টি, এই সৰু বাচ্চাটোক কি ধুনীয়াকৈ বজাই আছে, তাক এবাৰ দেখাই দিছোঁ। বহুত ধুনীয়া সজাইছে আৰু বহুত ডাঙৰ, একদম খোৱাৰ জেগাটো বহুত ডাঙৰ বনাইছে, বহা জেগাটো বহুত ডাঙৰ বনাইছে। আৰু বাহিৰৰ পৰিৱেশ ইমান ধুনীয়া লাগিছে। তো আমি একচুৱেলি বেছি টাইম থকা নাই, কাৰণ মইতো ইমান টাইম থাকিব নোৱাৰোঁ। তো এতিয়া আমি যাব ওলাইছোঁ। মই মাৰ লগতে আহিছোঁ, আইতাহঁতে মামীহঁতে চবেই আছে। কইনা লাষ্ট মাত দিলে।